নমস্কাৰ। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বহুতো পদ ওলাইছে। তাৰ ভিতৰত জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফাৰ আৰু কম্পিউটাৰ এনভাইৰনমেণ্ট ইনস্পেক্টৰ 53টা পষ্ট ওলাইছে। আপুনিনো কেনেকৈ ইয়াতে এপ্লাই কৰিব সেই সকলোখিনি আজিৰ এই ভিডিঅ'টোত ক'ম, আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। কাৰণ এই বস্তুটোত অলপমান ডিফিকাল্ট কৰি গৈছে, কাৰণ কোনোবা এটাত অফলাইন কৰি গৈছে আৰু কোনোবা এটাত অনলাইন বুলি গৈছে। এতিয়া সকলোখিনি কথা আপুনি এই ভিডিঅ'টোত জানিব। ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাব। লাষ্ট ডেট আছে আগষ্টৰ 16 তাৰিখ। সময় বহুত আছে, চিন্তা কৰিবলগীয়া একো নাই। প্ৰথম পষ্টটোৱে হ'ল জুনিয়ৰ এছিষ্টেণ্ট অফ হেডকোৱাৰ্টাৰ্ছ, অৰ্থাৎ গুৱাহাটীৰ হ'ব পষ্টটো। মূল পষ্ট আছে 9টা, OBCৰ কাৰণে আৰু MOBCৰ কাৰণে আছে 2টা, আৰু জেনেৰেল কেটেগৰী আছে 7টা। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি বেচেলাৰ ডিগ্ৰী অৰ্থাৎ আপুনি BA পাছ কৰা হ'ব লাগিব যিকোনো এখন চৰকাৰীপ্ৰাপ্ত কলেজৰ পৰা। 2 নম্বৰতে আছে জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট, অৰ্থাৎ আপোনাৰ প্ৰত্যেকখন জিলাতে এটা ট্ৰান্সপ'ৰ্ট অফিচ থাকে আৰু সেই অফিচতে এই চাকৰিটো হ'ব। ইয়াত পষ্ট আছে 26টা, UR কাৰণে আছে 14টা, OBC আৰু MOBCৰ কাৰণে আছে 12টা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো BA পাছ কৰা হ'ব লাগিব যিকোনো এখন চৰকাৰীপ্ৰাপ্ত কলেজৰ পৰা। 3 নম্বৰতে আছে ষ্টেনোগ্ৰাফাৰ, ইয়াত পষ্ট আছে মাত্ৰ এটা, সেইটো হ'ল জেনেৰেলৰ কাৰণে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো BA পাছ কৰা হ'ব লাগিব যিকোনো এখন চৰকাৰীপ্ৰাপ্ত কলেজৰ পৰা। 4 নম্বৰতে কম্পিউটাৰ, ইয়াতো আছে পষ্ট এটা, এইটো হ'ল জেনেৰেলৰ কাৰণে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো BA পাছ কৰা হ'ব লাগিব যিকোনো এখন চৰকাৰী কলেজৰ পৰা। 5 নম্বৰতে আছে এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ, ইয়াত পষ্ট আছে সৰ্বমুঠ 8টা, UR কাৰণে আছে 3টা, STBৰ কাৰণে আছে 1টা, OBC আৰু MOBCৰ কাৰণে আছে 4টা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব যিকোনো এখন চৰকাৰী কলেজৰ পৰা। আৰু 6 নম্বৰটো এনফৰ্চমেণ্ট চেকাৰ, অৰ্থাৎ ইয়াত পষ্ট আছে 8টা, UR কাৰণে আছে 3টা, STBৰ কাৰণে আছে 1টা, OBC আৰু MOBCৰ কাৰণে আছে 4টা। ইয়াতো আপুনি মেট্ৰিক পাছ কৰা হ'লেই হ'ব যিকোনো এখন চৰকাৰী স্কুলৰ পৰা। এজ লিমিট 18ৰ পৰা 43 বছৰ, 18 জানুৱাৰী মাহৰ ওপৰৰ পৰা আপোনাৰ 18 বছৰ হ'ব লাগিব, আৰু SC STৰ কাৰণে 5 বছৰ ৰেহাই দিয়া আছে। এই সকলোখিনি আপুনি কেনেকৈ এপ্লাই কৰিব, ইয়াত লিখা আছে সকলোবোৰ ডিষ্ট্ৰিক্টতে ট্ৰান্সপ'ৰ্ট অফিচ আছে, আৰু সেই ট্ৰান্সপ'ৰ্ট অফিচতে আপুনি এই সকলোখিনি যিটো পষ্টতে আপোনাৰ মন পচন্দৰ পষ্ট হয় সেই পষ্টত আপুনি ফৰ্ম ফিল আপ কৰি জমা দিব পাৰিব। আৰু 2 নম্বৰতে আছে কামৰূপ মেট্ৰ' আৰু কামৰূপ ৰুৰেলত গুৱাহাটীৰ বেতকুছিত দিব পাৰিব কামৰূপৰ মেট্ৰ' আৰু কামৰূপ ৰুৰেলৰ ল'ৰাবিলাকে। 3 নম্বৰতে আছে এপ্লিকেশ্যন ট্ৰান্সপ'ৰ্ট অফিচত এই সকলোবিলাক এপ্লিকেশ্যন জমা দিব লাগিব, অন্যথা পষ্টেলৰ দ্বাৰা জমা দিলে নহ'ব, অৰ্থাৎ পোষ্ট অফিচৰ দ্বাৰা জমা দিলে নহ'ব। এইটো সকলোবোৰ ডিষ্ট্ৰিক্টতে থকা ট্ৰান্সপ'ৰ্ট অফিচত এইখিনি জমা দিব লাগিব। আৰু শেষত আছে আপুনি কি লগত দিব লাগিব। প্ৰথমতে দিব লাগিব আপোনাৰ পাছপৰ্ট চাইজ ফটো এখন, আৰু সেই ফটোৰ পিছফালে আপোনাৰ ফুল ছিগনেচাৰ হ'ব লাগিব, আৰু লগতে ফটো দিব লাগিব 3 কপি, আৰু ফটোৰ পিছফালে আপোনাৰ সম্পূৰ্ণ ছিগনেচাৰ কৰা হ'ব লাগিব। আৰু 2 নম্বৰতে আছে আপোনাৰ চাৰ্টিফিকেটখন, অৰ্থাৎ আপুনি বয়সৰ চাৰ্টিফিকেটত বা আপোনাৰ জন্ম চাৰ্টিফিকেট বা আপুনি SSLC পাছ কৰা চাৰ্টিফিকেটখন আপুনি নিজে চহী কৰা, অৰ্থাৎ এটেষ্টেড কৰা হ'ব লাগিব। এটেষ্টেড মানে আপুনি নিজে চহী কৰিব লাগিব সেই সকলোকেইখন চাৰ্টিফিকেটতে। আৰু 3 নম্বৰত আছে আপুনি যিখিনি SSLC চাৰ্টিফিকেটৰ বাহিৰেও আপুনি BA পাছ চাৰ্টিফিকেট দিব বা মেট্ৰিক চাৰ্টিফিকেট দিব, এই সকলোখিনিতো আপুনি নিজে এটেষ্টেড কৰা হ'ব লাগিব। আৰু 4 নম্বৰতে আছে কাষ্ট চাৰ্টিফিকেটো ঠিক সেইদৰে নিজৰ চহী কৰা হ'ব লাগিব, অৰ্থাৎ অন্য চহী কৰিলে নহ'ব, নিজে চহী কৰা হ'ব লাগিব। আৰু 5 নম্বৰত আছে ছেফ এড্ৰেছ, আপোনাৰ সম্পূৰ্ণ ঠিকনাটো দিব লাগিব সেই এনভেলপত। 10x 4.5 চাইজৰ এটা এনভেলপ কিনি আনিব বজাৰত, সেইটো সকলোতে পায়। সেই এনভেলপটো কিনি আনি সকলোখিনি ঠিকনা সুন্দৰকৈ লিখিব আৰু এনভেলপত সোমোৱাই দিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ডিউলি এটেষ্টেড, অৰ্থাৎ আপুনি যিখন নাম ৰেজিষ্টাৰ কৰিছিলে সেইখনতো নিজৰ চহীটো হ'ব লাগিব, অৰ্থাৎ নিজৰ এটেষ্টেড কৰা হ'ব লাগিব। আৰু লাষ্ট ডেট আছে আগষ্টৰ 16 তাৰিখ। গতিকে সময় বহুত আছে, ইমানখিনি চিন্তা কৰাৰ দৰকাৰ নাই, আৰু সময়ক লাগি সকলোখিনি কথা সঁচা হৈ পৰিব। কাৰণ এতিয়া বহুততে কৈ আছে অনলাইন, ক'ৰবাত কৈ আছে অফলাইন, গতিকে সকলোখিনি কথা সময়ক লৈ ধুনীয়াকৈ ওলাই পৰিব, এতিয়া চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰি ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব।